সকলোকে প্ৰভু যীশুৰ খ্ৰীষ্টৰ মধুৰ নামত যীশু চাই আজি পবিত্ৰ বিশ্ৰাম দিন সেয়ে আপোনালোকৰ মাজত মই আপোনালোকৰ ভাই মৰিচন আপোনালোকৰ মাজত এটা সুন্দৰ এটা বিষয় লৈ আপোনালোকৰ মাজত একাত্ৰিত হৈছোঁ। সেয়ে গ্ৰুপত থকা পিতৃ মাতৃ ভাই ভনী সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ নামত যীশু চাই। আৰু আজি আমি চাম আদি পুস্তক 3 অধ্যায় 20 পদ। আৰু ইয়াত এটা সুন্দৰ বিষয় লিখা আছে, পাছে মানুহে তেওঁক তিৰোতাক নাম হবা জীৱিত হ'লে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। পাছে ঈশ্বৰ জিহুৱাই আদামক আৰু তেওঁৰ ভাইজাকো ছালৰ বস্ত্ৰ কৰি সিবিলাকক পিন্ধালে। হালেলুয়া। প্ৰভুৰ ভিতৰত আশীৰ্বাদ থাকক, আমিন। আৰু ইয়াত লিখা এটা বহুত অতি গুৰুত্বপূৰ্ণ বিষয় যে ঈশ্বৰ জিহুৱাই মানুহৰ তেওঁ তিৰোতাৰ নাম হোৱা জীৱিত হ'লে, কিয়নো তেওঁ সকলো জীৱিত লোকৰ মাতৃ। এইটো বৰ গভীৰ বিষয়। কোৱা যায় আজিকালি এতিয়া আমাৰ গোটেই পৃথিৱীত 7 মিলিয়ন মানুহ নিবাস কৰে। কিন্তু আমি সকলোৱে জানো যে আমাৰ আদি আদাম আৰু হাৱাৰ দ্বাৰাই আমি এই যি পৃথিৱীত আহিলোঁ, আৰু আমি আব্ৰাহামৰ বিশ্বাসৰ দ্বাৰাই আমি বিশ্বাসী হ'লোঁ। সেয়ে ইয়াত প্ৰভুৱে নাৰী জীৱনক বা নাৰী জাতিক প্ৰভুৱে এটা বৰ গভীৰ দায়িত্ব আৰু ঈশ্বৰৰ প্ৰতি এটা বিশ্বাসী যি এটা ডাল তিৰোতাক দিছিল। আৰু সেয়ে ঈশ্বৰ জিহুৱাই এনে নহয় যে অকল আদামকে প্ৰেম কৰিলে, হাৱাকো প্ৰেম কৰিলে। আৰু যেতিয়া আদাম হাৱা দুজনে যেতিয়া অনংগ হৈ আছিল, তেতিয়া ঈশ্বৰ জিহুৱাই এটা মেৰৰ বধ কৰি তেওঁবিলাকক দুয়োকো অকল যেন আদামৰে নঙঠা ঢাকিল এনে নহয়, কিন্তু হাৱাৰো নঙঠা ঢাকিল। আৰু তেওঁৰ যি পবিত্ৰতা আৰু তেওঁৰ যি প্ৰেম তাত প্ৰকট কৰিল। আৰু তেওঁৰ এই যি প্ৰেম, এই দুই এষাৰ মই আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। আজি আমাৰ সমাজত বিভিন্ন ঠাই আমাৰ মহিলাসকল, যুৱক যুৱতীসকল তেওঁবিলাকে ভাবে যে দেউতাই নামঘৰলৈ কৈছে যে মই যাম, গীৰ্জালৈ কৈছে মায়ে যে মই যাম, এনে তেওঁবিলাকৰ মনত ভাৱবিলাক আহে। কিন্তু মই আপোনালোকক ক'বৰ কাৰণে ইচ্ছা কৰিছোঁ যে আপোনালোকে নিজে নগ'লে কেতিয়াও প্ৰভুৰ আশীৰ্বাদৰ ভাগী হ'ব নহ'ব। কিয়নো প্ৰভুৱে কৈছে যেতিয়ালৈকে তোমালোকে মোক নিবিচাৰা তেতিয়ালৈকে নাপাবা। সেয়ে আৰু তেওঁ কৈছে মানুহক এটা মানুহৰ জীৱনৰ এটা বহুত ডাঙৰ বিষয় আছে। এয়া হৈছে ঈশ্বৰে আমাক নিজৰ বিষয়ে আলোচনা বা সিদ্ধান্ত কৰিবৰ কাৰণে দিছে, স্বাধীনতা দিছে। সেয়াই আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে ঈশ্বৰে আহিব। আমি যদি ইচ্ছা নকৰোঁ তেতিয়া আমি কেতিয়াও ঈশ্বৰৰ বিষয়ে জানিব নোৱাৰোঁ বা নাজানো, আৰু তেওঁৰ কাষ চাপিব নোৱাৰোঁ। সেয়ে মই আপোনালোকক চকী কৰিব বিচাৰিছোঁ যে ইতিহাসত, আমাৰ ভাৰতৰ ইতিহাসত এনে এজন তিৰোতাক প্ৰভুৱে মহিলাক ঈশ্বৰৰ গৌৰৱৰ অৰ্থে ব্যৱহাৰ কৰিলে। আৰু এনে নহয় যেন তেওঁ অকল ব্যৱহাৰ কৰিলে, তেওঁ আমাৰ পবিত্ৰ যি বাইবেলৰ গোটেই বাইবেলটো তেওঁ মাৰাঠী ভাষাত লিখাত সহযোগ দিলে। সেয়ে মই আপোনালোকক ক'বৰ কাৰণে ইচ্ছা কৰিছোঁ।
আৰু এইজন তিৰোতাৰ নাম হৈছে পণ্ডিতা ৰমাবাই। আৰু তেওঁৰ জন্ম হৈছিল 23 এপ্ৰিল 1880 চনত। আৰু তেওঁ এটা ব্ৰাহ্মণ পৰিয়ালত জন্ম পোৱা তিৰোতা আছিল, মহিলা আছিল। আৰু তেওঁ সৰুৰে পৰা ভাগৱত গীতা, কুৰাণ, মহাকুৰাণ এই আটাইবিলাক ভাৰতৰ সন্ত মহাত্মাসকলে লিখা বেদৰ অধিক তেওঁ সিদ্ধান্তবিলাক তেওঁ আলাপ আলোচনা কৰিছিল। আৰু অতি কম বয়সৰ সময়তে 15-16 বয়সতে তেওঁ আটাইবিলাক বেদৰ কুৰাণসকল আটাইবিলাক তেওঁ পঢ়িলে। আৰু তেওঁ অতি উৎসাহীৰে তেওঁ এইবিলাকৰ বিষয়ত তেওঁ অতি জ্ঞান আৰু বুদ্ধি তেওঁৰ মনত তেওঁ মালা স্বৰূপে এইবিলাক বিষয় তেওঁ ডিঙিত বান্ধি থৈছিল। আৰু ইয়াৰ মাজতে তেওঁবিলাকৰ দেউতা ঢুকালে। আৰু তেওঁ দুই ভাই আৰু এক ভাই আৰু এক ভনী তেওঁবিলাকে বম্বাই যাবৰ কাৰণে ইচ্ছা কৰিলে। আৰু তেওঁবিলাকত তাত যায় গোটেই ভাৰতবৰ্ষৰে তেওঁবিলাকে যাত্ৰা কৰিলে। বিভিন্ন ঠাই মন্দিৰসকলত তেওঁবিলাকে গৈ দৰ্শন দিলে যে তেওঁ পৰিয়ালৰ পৰা শান্তি আৰু প্ৰভুৰ আশীৰ্বাদ হওক। সেই হেতুকে তেওঁবিলাকে গৈ বম্বাইত থাকিলে। আৰু তাত বম্বাইত তেওঁবিলাকে এবছৰ থাকি তাত তেওঁৰ পণ্ডিতা ৰমাবাই ভাই এজন প্ৰভুক দাস তেওঁক আমন্ত্ৰিত কৰিলে এটা কাৰ্যসূচীত, এটা প্ৰগ্ৰামত। আৰু সেইদিনা তেওঁ দুয়ো ভাই ভনী সেই নামঘৰলৈ গ'ল। আৰু তাত গৈ তেওঁ প্ৰভু যীশুৰ বিষয়ে শুনিলে। আৰু প্ৰভু যীশুৰ যি প্ৰেম আৰু তেওঁ ঈশ্বৰৰ প্ৰতি এটা বিশ্বাসী হ'ল। আৰু তেওঁ প্ৰভুৰ জীৱিত বাক্য পবিত্ৰ বাইবেল তেওঁক দিয়া হ'ল। আৰু তেতিয়া পবিত্ৰ বাক্য পঢ়িবৰ কাৰণে তেওঁ ইচ্ছা কৰিলে। আৰু প্ৰভুৰ বাক্য পঢ়ি তেওঁ প্ৰভুত অতি গভীৰতাৰ দ্বাৰা প্ৰেম আৰু তেওঁ যে এইটো বিশ্বাস কৰিলে যে ঈশ্বৰে মহিলাসকলকো প্ৰেম কৰে। আগত তেওঁবিলাকৰ ব্ৰাহ্মণবিলাকৰ সমাজত কেতিয়াও মহিলাসকলক বেদ কুৰাণ বা বিভিন্ন ধৰ্মশাস্ত্ৰৰ বিষয়ে পঢ়িবৰ কাৰণে দিয়া হোৱা নাছিল। তেওঁবিলাকক তথাপি দিয়া নাছিল। তথাপি তেওঁৰ যি পিতৃ আছিল তেওঁবিলাকক আমাৰ ভাৰতবৰ্ষৰ ভাগৱত গীতা তথা ৰামায়ণ এই আটাইবিলাক নিজৰ ঘৰত ৰাতিপুৱা গধূলি পঢ়ালে। আৰু তেওঁক এটা সুন্দৰ জ্ঞান আৰু বুদ্ধি দিলে। আৰু তেওঁ সমাজৰ এনে কমি বা অব্যৱস্থা দেখি তেওঁ ঈশ্বৰৰ যি বাক্যৰ প্ৰতি অতি হাবিহা কৰিল। আৰু তেওঁ অতি 5, 6, 7, 8 বছৰ তেওঁ পঢ়ি আৰু তেওঁবিলাকৰ যি ভাষা আছিল মাৰাঠী। আৰু তেওঁ এই মাৰাঠী ভাষাত গোটেই বাইবেলটো নতুন নিয়মৰ পৰা আপোনাৰ নিয়মলৈকে তেওঁ গোটেই বাইবেলটো অনুবাদ কৰিলে। আৰু মই আজি আপোনালোকৰ মাজত এজন ঈশ্বৰৰ যি সন্তান পণ্ডিতা ৰমাবাইৰ বিষয়ে মই আপোনালোকক ক'বৰ কাৰণে সুন্দৰ সময় পালোঁ। কিয়নো তেওঁ এজন অবিশ্বাসী আছিল, তথাপি তেওঁ প্ৰভুৰ প্ৰতি ইমান প্ৰেম আৰু প্ৰভুৰ যি সিদ্ধান্ত ইয়াত লিখা আছে যে জীৱিত থলে কিয়নো তেওঁ জীৱিত লোকৰ মাতৃ। এই যি বাক্য তেওঁৰ জীৱনত অতি গভীৰতাৰ দ্বাৰাই তেওঁৰ জীৱনত থাকিল। আৰু তেওঁ
প্ৰভুৰ এই বাইকৰ প্ৰতি প্ৰেম আৰু চাকি আৰু তেওঁ মহিলাসকলক কাৰণে অতি সুন্দৰ সুন্দৰ কাৰ্যবিলাক তেওঁ কৰিছিলে। অনাথ আশ্ৰম খুলিলে। মহিলাসকলৰ প্ৰতি তেওঁ প্ৰেম আৰু আদৰ্শ তেওঁৰ হৃদয়ত আছিলে। আৰু সেয়ে মই আপোনালোকৰ মাজত তেওঁৰ বিষয়ে দুই এষাৰ ক'লোঁ। আৰু এই জীৱিত বাইকৰ প্ৰতি প্ৰভুৰ আশীৰ্বাদ থাকক। আৰু প্ৰভুৱে আমাক অকল যুৱকসকলে নহয়, যুৱতীসকলকো, মহিলাসকলকো আটাইকে প্ৰভুৰ বাইকৰ কাৰণে উৎসাহিত কৰিব বিচাৰিছোঁ যে বাইকৰ কাৰণে এজনৰ কাৰণে নহয়। আমি যেতিয়া বাইকো পঢ়োঁ অকল পিতৃ মাতৃৰ কাৰণে নহয়, অকল ভাই ভনীৰ কাৰণে নহয়, বাইকো সকলোৰ কাৰণেই হয়। সেয়ে মই আপোনালোকক ক'বৰ কাৰণে ইচ্ছা কৰিছোঁ যে আপোনালোকে প্ৰভুৰ প্ৰেম তথা প্ৰভুৰ যি আজ্ঞাবিলাক সেয়ে আপোনালোকে ধ্যান কৰক। আৰু সুন্দৰ এটা সময় ওলাই আপোনালোকে বাইকৰ ধ্যান কৰক। সকলো ৰবিবাৰ বিশ্ৰাম দিন যাতে আপোনালোকে সুন্দৰদৰে সোৰণ কৰক, নামঘৰলৈ যাওক, ঈশ্বৰৰ আৰাধনা কৰক আৰু সুন্দৰ এটা নিজে পাৰ্চনেলি আপোনালোকে সময় ওলাই প্ৰভুৰ বাইকো খন্তেকী পাৰ্চনেলি আপোনালোকে ধ্যান কৰক, প্ৰাৰ্থনা কৰক যাতে প্ৰভুৱে আমাক আশীৰ্বাদ কৰে, মোক জ্ঞান আৰু বুদ্ধি দিয়া তেওঁৰ আত্মিক আশীৰ্বাদলৈ হাবিহা হ'ব পাৰিম। এনে প্ৰভুৰ আশীৰ্বাদ আপোনালোকে বিচাৰক। সেয়ে মই আপোনালোকৰ মাজত দুইশৰকৈ সামৰি মৰিলোঁ। আৰু এই বাইকৰ দ্বাৰাই প্ৰভু সকলোকে আশীৰ্বাদ কৰক। গড ব্লেছ ইউ। যীশু চাই আমেন।